শৰণীয়া কছাৰী বা সন্ন্যাস কছাৰী অসমৰ এক অন্যতম জনজাতীয় জনগোষ্ঠী। ঐতিহাসিক নথিপত্ৰই কয় যে শৰণীয়া কছাৰীসকল বৃহৎ মংগোলীয় জনগোষ্ঠীৰ অন্যতম কছাৰী জাতিৰ এটা ঠাল। মংগোলীয় জনগোষ্ঠীৰ অন্য ঠাল ঠেঙুলিৰ লোকৰ দৰে এওঁলোকেও য়াংচিকিয়াং আৰু হুৱাংহু নদীৰ অৱবাহিকা অঞ্চল পৰিভ্ৰমী প্ৰায় 2000 খ্ৰীষ্টপূৰ্বৰ আগতে ব্ৰহ্মপুত্ৰৰ উত্তৰাঞ্চলত বসতি স্থাপন কৰিছিলহি। ৰেভাৰেণ্ড ছিডনী এণ্ডেলৰ গ্ৰন্থ অসম আৰু ভাৰত চৰকাৰৰ দস্তাবেজ আদিয়ে এওঁলোকৰ অস্তিত্ব স্পষ্টকৈ প্ৰমাণ কৰে। শৰণীয়া কছাৰীসকল বৰ্তমান অসমৰ ধেমাজি, ওদালগুৰি, দৰং, বাক্সা, চিৰাং, কোকৰাঝাৰ, নলবাৰী, বৰপেটা, বঙাইগাঁও, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, মৰিগাঁও আদি জিলাত বসবাস কৰে। শৰণীয়া কছাৰীসকলৰ বেছিভাগেই বাঁহ, বেত, খেৰ, টিনপাতৰ চালি আদিৰে ঘৰ সাজি বসবাস কৰে। এওঁলোক আৰ্থ-সামাজিক শিক্ষা-দীক্ষা আদি দিশত অতিকৈ পিছপৰা। এওঁলোক কৃষিজীৱী, কৃষিয়েই প্ৰধান জীৱিকা।